গাইস আজি মই গৈ আছো মেঘালয় গৈ আছো এতিয়া মই চাব আপোনালোকে হা ফুল ভিডিঅ'টো মেঘালয় ক'ত গৈ আছো আপোনালোক দেখাম হাইডেন প্লেছত গৈ আছো হাইডেন প্লেস একদম ওয়েদার চলি আছে না কি মেঘ পাইছো আজি ও কি মজা লাগিছে সঁচাকে चले हैं आज हम बादलों के उस पार पहाड़ों की राहों में नया बने संसार মজা ওয়েদার হৈ আছে আজি মেঘালয়ত আজি বুল নয় সদায় এনেকাই ওয়েদার হয় মেঘালয়ত আল্টিমেট ক'ত আছো চাই এতিয়া কি মজা ভিউ এতিয়া মাকৈ খাম আমি ইয়াতে মজাকে আমি ক্ৰাংচুৰি যোৱা ৰাস্তাত ইমান ধুনীয়া আছে চোন চা ইমান ধুনীয়া ধুনীয়া ভিউ পাই যায় আছো আমি ক্ৰাংচুৰি যোৱা ৰাস্তাত সঁচাকে দেই ফ্ৰেছ হৈ গৈছো একদম আৰু কি ডাঙৰ মেঘৰ ওপৰত মজা পাই গ'লো ফাইনেলি ক্ৰাংচুৰি ৱাটাৰফল পাহা এতিয়া ইয়াৰ পৰা মোটামুটি 200 মিটাৰমান খোজ কাঢ়িব লাগিব তলত এই ষ্টেপ চাই থাকিব হা ক্ৰাংচুৰি ৱাটাৰফল বৰ্তমান পৰিস্থিতিত কেনে হৈ আছে পানীখিনি চাফা আছে নে লেতেৰা আছে দেখাই আছো আপোনালোকক হা বলক তলত যোৱা ৰাস্তাটো অলপ বেয়া হৈছে মই আপোনাক দেখাম দেই এটা বস্তু মই 10 বছৰ আগত আহিছিলোঁ ক্ৰাংচুৰিত আৰু ক্ৰাংচুৰিত এতিয়া কেনেকুৱা অৱস্থা আছিল আৰু এতিয়া কেনেকুৱা পৰিস্থিতি হৈছে এতিয়া মানে আধা ফালে কাটি পেলাইছে চাব দেই গছ গছনি এই চাওক এইফালে চাওক এইফালে পাহাৰ আছে ন 10 বছৰ আগত এনেকুৱা সমান আছিলে এতিয়াও এনেকুৱা কনষ্ট্ৰাকশ্যন বোলে ডেভেলপমেণ্ট এইবিলাক চব চেছ কৰি পেলাইছে এইটো ইয়াত গৈ আছোঁ আমি এতিয়া পানী চাওক কি ক্লিয়াৰে ইয়াৰ পৰা গম পায় পানীখিনি ইমান চাফা বুলি বলক তেতিয়াহ'লে এইটো চাওক আহক এতিয়াও পানী কি ধুনীয়া চাফা হৈ আছে এতিয়া কি মজা পানী হৈ আছে কি মজা ইমান ধুনীয়া হৈ আছে পানীখিনিও মই ভাবিছিলোঁ লেতেৰা হ'ব বুলি ক্ৰাংচুৰি আহি পালোঁ আমি ক্ৰাংচুৰি কি মজা পানীখিনিও কি ধুনীয়া হৈ আছে এতিয়া চাব নেকি আপোনালোকে পানীৰ চাউণ্ডটো শুনিছে আপোনালোকে চাওক আপোনালোকৰ এণ্ট্ৰি ফিজ হ'ব 50 টকা আৰু লাইফ জেকেট হ'ব 100 টকা 100 টকা আমি আগতে ইয়াতে গা ধুইছিলোঁ ইয়াত গা ধুই কিনে তাৰ তলত সোমাইছিলোঁ কি আল্টিমেট পানী হৈ আছে কি আল্টিমেট ইমান মজা একদম এই লাইফ জেকেট কিনিলোঁ এতিয়া 100 টকা দি কিনিলোঁ মানে ভাড়া ল'লোঁ আৰু ৰেণ্টত 100 টকা দি এতিয়া মানে চুইমিং কৰিব যাওঁ আমি চুইমিং কৰিম ইয়াতে এই যে তেতিয়া যে ওপৰৰ পৰা দেখাইছিলোঁ আপোনালোকক এই ওপৰৰ পৰা এইটো এই যদি পানী যায় তলত এইটো আৰু আমি ওপৰত এই তাত চুইমিং কৰি আছে যে মানুহবিলাকে তাতে চুইমিং কৰিম ইমান ক্ৰিষ্টেল এণ্ড ক্লিয়াৰ ৱাটাৰ মানিছোঁ দেই ইমান ধুনীয়া পানী তাতে বট ৰাইড কৰিলে 100 টকাকৈ লয় আৰু আমি এতিয়া এইটো ভাড়া লৈছোঁ চুইমিং কৰিম তাৰ কাৰণে আমাক 100 টকা ল'ব লৈছে মোটামুটি এতিয়া লাইফ জেকেট পিন্ধিলোঁ গাইছ এতিয়া নামিম আৰু ইয়াতে চাফা পানী লাইফ জেকেট পিন্ধি ল'লোঁ মজাকৈ গা ধুম এতিয়া
লাইভ দিকে তো নতুন নিয়ে যাবে দিবা নিজে দেখো কি মজা লাগিছে ও আলটিমেট আলটিমেট লৈ যাম এবার হাত ধৰি উঠি কিনে আপুনি হাত খাই হোৱাৰ পিছত এনেকৈ বট কৰিব পাৰে পাৰ পাৰ্চন 100 টকা বট এনেকৈ কৰিলে বাহিৰৰ মানুহ আহি কিনে কেনেকৈ ভিডিঅ' কিবা কৰি আছে বট চলাই আছে बस फोन करून बस গাইজ ক্ৰাংচৰি ঘূৰিলোঁ কি মজা আল্টিমেট লাগিছে দেই আপোনালোকে এবাৰ নিশ্চয় আহিব ভেকেশ্যনত কি মজা ঠাই আমি এতিয়া যাম আৰু ক্ৰাংচৰিৰ পৰা কি ধুনীয়াকৈ দিনটো পাৰ কৰিলোঁ আজি ক্ৰাংচৰিত সঁচাই বহুত ভাল লাগিছে সঁচাকৈ কৈছোঁ বহুত ভাল লাগিছে ক্ৰাংচৰিত মেঘালয়ৰ বেলেগ চবতকৈ মোৰ বেষ্ট ঠাই লাগিছে ক্ৰাংচৰিটোৱে আৰু আপোনালোকে এবাৰ নিশ্চয় ভিজিট কৰিব এইটো এবাৰ ক্ৰাংচৰি এবাৰ ভিজিট কৰিব আপোনালোকে কি আল্টিমেট ঠাই আহিব চাওক মই একবাৰ যাম দিম লাষ্ট ফিনিচিং দিয়া আছোঁ এতিয়া बाय बाय আজি কাৰণে বাই